ৰাখালদোবী আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাখালদোবী আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতিৰ উদ্যোগত ২০তম শিল্পী দিৱস ১৭ জানুৱাৰী ২০১৯ ইং বৃহস্পতিবাৰ। স্থান ৰাখালদোবী LP স্কুল। জ্যোতিপ্ৰসাদ আগৰৱালা। জন্ম ১৭ জুন ১৯০৩ ইং। মৃত্যু ১৭ জানুৱাৰী ১৯৫১ ইং। শিল্পীময় তিনিওকালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। মহাশয় মহাশয়া নমস্কাৰ গ্ৰহণ কৰিব। আন বছৰৰ দৰে এইবেলিও ৰাখালদোবী আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতিয়ে অহা ১৭ জানুৱাৰী ২০১৯ ইং তাৰিখ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰিবলৈ লৈছে। কাৰ্যসূচী ১৭ জানুৱাৰী ২০১৯ ইং বৃহস্পতিবাৰ। ৰাতিপুৱা ৮:৩০ পতাকা উত্তোলন। উত্তোলক শ্ৰীযুত বাবুলাল শৰ্মা, উপায়ুক্ত বঙাইগাঁও জিলা। ৯ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ। মাল্যদান কৰিব শ্ৰীযুত অৰ্জুন চন্দ্ৰ বৰ্মন, সভাপতি অবিভক্ত বঙাইগাঁও জিলা উন্নয়ন সতীৰ্থ মঞ্চ। ১০ বজাত খেল ধেমালি প্ৰতিযোগিতা। উদ্বোধন কৰিব শ্ৰী পূৰ্ণিমা চৌধুৰী, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বঙাইগাঁও। ১০:৩০ চিত্ৰাংকন প্ৰতিযোগিতা, ক শাখা আৰু খ শাখা। ১১:৩০ কুইজ প্ৰতিযোগিতা। দুপৰীয়া ১২:৩০ জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি প্ৰতিযোগিতা। আবেলি ১:৩০ জ্যোতি সংগীত প্ৰতিযোগিতা, ক শাখা আৰু খ শাখা। আবেলি ৫ বজাত বঁটা বিতৰণী সভা। সন্ধিয়া ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব শ্ৰীযুত সত্যনাৰায়ণ ৰায়, সভাপতি কচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প। উক্ত সদৌতি কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে শ্ৰী বকুল বৰ্মন, সভাপতি, শ্ৰী নৃপেন বৰ্মন, সম্পাদক, ৰাখালদোবী আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতি। সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত শিল্পীসকলে অংশগ্ৰহণ কৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।